हेलो एवरीवन, कैसे हैं आप लोग। दोस्तों, आज का वीडियो कुछ अलग होने वाला है क्योंकि मैं आज सिंगरा मार्केट में गया था तो वहाँ पे अनया ब्रह्मो जी को मिला और लकीली मैंने उसको इतने सामने से इतने करीब से देखा है आज। तो थोड़ा बहुत उनके साथ बात भी किया हमने, तो वही वीडियो है दोस्तों। देखिए अनया ब्रह्मो जी उस मार्केट में किस वजह से आया हुआ था, तो जानिए आप लोग इस वीडियो के थ्रू। देखते जाइए दोस्तों। जी मैम, आप लोग यहाँ पे किस रीजन लेके यहाँ पे आए हैं? मैं अनया ब्रह्म, মোক সকলোৱে জানে চাগে ইয়াতে। বেচিকলি মই ছিংগাৰ হয়, কিন্তু মই এটা ইনিচিয়েটিভ লৈছোঁ কেঞ্চাৰ এৱেৰনেছ প্ৰগ্ৰামৰ। মোৰ এটা ট্ৰাষ্ট আছে, চেৰিটেবল ট্ৰাষ্ট হয়, আৰু তাৰে ওপৰত আজি আমি এখন বাটৰ নাট কৰিম ইয়াতে। আমাৰ গাঁৱৰ মানুহখিনিক সজাগত কৰিবৰ কাৰণে মই এটা ইনিচিয়েটিভ লৈছোঁ। আৰু কেঞ্চাৰ আমাৰ অসমত বহুত বেছি বিয়পি পৰিছে, তাৰে কাৰণে আমাৰ নিউ জেনেৰেশ্যনখিনিয়ে জানিব লাগে কেঞ্চাৰ কিহৰ পৰা হয়, আমি কেনেকৈ কেঞ্চাৰটো ষ্টপ কৰিব পাৰোঁ। চ' তাৰে এটা মই স্মল ইনিচিয়েটিভ লৈছোঁ। চ' আজি আমি ইয়াতে আমাৰ বাটৰ নাটত এইটোৱে প্ৰদৰ্শন কৰিম আৰু কেঞ্চাৰ কেনেকৈ হয়, কি আমি প্ৰিকশ্যন ল'ব লাগে তাকে জনাম। থ্যাংক ইউ মেম। থেংক ইউ।